ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱচামৰ বাবে সুখবৰ। চাকৰিৰ বাবে দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই থকা যুৱচামৰ অপেক্ষা আজি অন্ত পৰিছে। আজিৰ পৰা মুকলি হৈছে নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড। অৱশ্যে অসম আৰক্ষীৰ কমাণ্ডো কনিষ্টেবল পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবেহে এই বিশেষ খবৰ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড SLPRB আজি শাৰীৰিক মানদণ্ড পৰীক্ষা PST আৰু শাৰীৰিক দক্ষতা পৰীক্ষা PET পৰীক্ষাৰ বাবে অসম আৰক্ষী কনিষ্টেবলৰ এডমিট কাৰ্ড মুকলি কৰিছে। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ অফিচিয়েল ৱেবছাইট slprb.sam.ni ৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে আবেদন নম্বৰ, যোগাযোগ নম্বৰ আৰু জন্মৰ তাৰিখ তথ্য পূৰণ কৰি ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। কমাণ্ডো বাহিনীত 164টা পদ পূৰণৰ বাবে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। জাননী অনুসৰি অহা 25 নৱেম্বৰৰ পৰা অসম আৰক্ষী কমাণ্ডো কনিষ্টেবল পদৰ PST PET পৰীক্ষা আৰম্ভ হ'ব। PET পুৰুষ প্ৰাৰ্থীৰ বাবে 4800 মিটাৰ আৰু মহিলা প্ৰাৰ্থীসকলৰ বাবে 2800 মিটাৰ দৌৰ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে এডমিট কাৰ্ডত উল্লেখ কৰা স্থানত নিজৰ PST আৰু PETৰ বাবে উপস্থিত হ'ব লাগিব। এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হোৱা প্ৰাৰ্থীসকলে হেল্পলাইন নম্বৰ 8826762317 নম্বৰত কল কৰি বা slprb@gmail.com লৈ ইমেইল প্ৰেৰণ কৰি যোগাযোগ কৰিব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ 6 অক্টোবৰত এই পদসমূহৰ বাবে জাননী জাৰি কৰা হৈছিল। অৱশ্যে 164টা পদৰ ভিতৰত 8টা পদ খেলুৱৈৰ বাবে সংৰক্ষিত আছে। কেনেকৈ ডাউনলোড কৰিব অসম আৰক্ষী কনিষ্টেবল এডমিট কাৰ্ড? ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড SLPRB অফিচিয়েল ৱেবছাইট slprb.assam.ni লৈ যাওক। হোম পেজৰ ডাউনলোড এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰক। ইয়াৰ পিছত নিজ লগইনৰ তথ্য, আবেদন নম্বৰ, যোগাযোগ নম্বৰ আৰু জন্মৰ তাৰিখ পূৰ কৰি লগইন কৰক। ইয়াৰ লগে লগে অসম আৰক্ষীৰ কমাণ্ডো কনিষ্টেবল পদৰ বাবে এডমিট কাৰ্ড স্ক্ৰীনলৈ আহিব। ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰি থ'ব পাৰে। এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড SLPRB অফিচিয়েল ৱেবছাইট slprb.assam.ni চাব পাৰে।